মাংস চাংসখিনি আমি যোগাৰ কৰিম তই চব্জি পাচলিখিনি যোগাৰ কৰি লৈ আহিবি তই আকৌ দেৰি নকৰিবি কামবোৰ সোনকালে হ'লে ভাল হ'ব দে মোৰ কৰ্মচাৰীজন আহি লওক তাৰপিছত গৈ মই চব মেনেজ কৰি আছোঁ তহঁতে একো টেনশ্যন ল'ব নালাগে মোক দিয়া দায়িত্ব মই পূৰা পালন কৰিম ঠিক আছে তেন্তে আমি এতিয়া যাওঁ দে তই আকৌ দেৰি নকৰিবি তই বাকীকেইটা ফোন কৰি কৈ দে আৰু মাংসটো লৈ দিব হেল্ল' হয় দেবু মই মাংসখিনি লৈছোঁ বুজিছ আৰু ভাৰ্গৱক বাকীখিনি বজাৰ কৰিব দিছোঁ আৰু তই টাইমত দাদু ঘৰলৈ আহি যাবি সেইবোৰ ঠিকে আছে কিন্তু অলপ দেৰি হ'ব বুজিছ কামো নিদিবি দেই হ'ব দে আৰু এই দাৰুটো কি কৰিবি আমি সেইবোৰ লৈ যাম বাৰু তহঁতে তাতে কণ্ট্ৰি কৰি দিবি হ'ব দে বাবাকো কৈ দিবি ঐ চব হৈ গ'ল বুজিছ আমি খালি টাকিটো লৈ গ'লেই হ'ল বাকী চব তাতে কণ্ট্ৰি হৈ যাব ব'ল অঁ ভাই হয় বাৰু এই মোৰ বাবে অলপ কেঁচা ৰাস্তা ল'বি বুজিলিতো ল'বতো পাৰিয়েই কিন্তু এইবোৰ আমি কণ্টি কৰিমতো কিয় টেনশ্যন লৈছ বে তাকেতো হ'ব দে গ'ল 50 টকা আমাৰ কি হ'ল মই বনাব মেলিব নোৱাৰো দেই লাগালে নাযাওঁ সেইটো বাৰু হ'ব বাকী ব্যৱস্থা ঠিক আছে দে যাম এইখিনি সোনকালে শেষ কৰ ইহঁত আহি পালে নহ'লে চিঞৰ বাখৰ লগাব ঐ ই ঠিক কৈছে বুজিছ যাচোন অলপ পানী লৈ গৈ বাপৰে বাপ দে ভাইহঁত আৰম্ভ কৰিব পৰা হৈছোঁ যদি আৰম্ভ কৰোঁৱে নেকি কিশোৰ আৰম্ভ কৰিব পৰা হৈছে নেকি অঁ পৰা হৈছে এনেই আমি যুদ্ধত বহাৰ আগতে আমাৰ কণ্ট্ৰি ভেজালটো মাৰি লওঁ নেকি নাই কি কৰে ঠিক কৈছ
কিমান কৰি পৰিছে গোটেইখিনি মিলি এজনৰ 250 টকা পৰিছে ওকে বাহ 250 টকাকৈ বহুত দেখোন তইতো মোক দিনত ফোন কৰোঁতে কোৱা নাছিলি ইমান বুলি গম পালে কিন্তু মই খানা নাখালোহেঁতেন দেই বাপৰে বাপ তই বৰ কামোৰ দেচোন দে একো নহয় দে কাইলৈ দুটা মিয়া কাষ্টমাৰ পালে তো আজি খৰচটো উঠিয়ে যাব দেখোন দে একো নহয় দে ল মই কিন্তু শান্তি নাপালোঁ দেই এতিয়া পিছে মাংসটো আনিব পাৰি নেকি তহঁতে পেকেটা বাক মই মাংসটো লৈ গৈছোঁ চাওঁ খানা অলপ দে মাংস শেষে কৰিলি বে ঐ তই বাৰে বাৰে সেই বক্সটোলৈ কি চাই আছ মই তেতিয়াৰ পৰা তোক মন কৰি আছোঁ কিবা ৰহস্য আছে নেকি দোস্তি এই দাদুৰ লগত কিবা যাদু টনা কৰিবলৈ গৈছিল নেকি তহঁতে কি বুজি পাবি সেই বাকচটোৰ লগত মোৰ কি অতীত লুকাই আছে চাওঁ পেক এটা দে প্লিজ ভাই ফাল্টু কথা ক'ব নালাগে ঐ মই ফাল্টু কথা নকওঁ আজি দাদু থাকিলে গম পালিহেঁতেন সঁচাতে মোৰে ভাগ্য বেয়া যে দাদু আজি আমাৰ মাজত নাই ঠিক আছে পিছে কচোন কি হৈছিল পিছে শুন আজি কেইমাহমান আগৰ কথা দাদাই আগৰ দৰে দোকান বন্ধ কৰি আহি আছে আহি থাকোঁতে হয় কওকচোন মোক অকণমান আগবঢ়াই দিব নেকি আপোনাৰ যদি অসুবিধা নহয় মানে মোৰ এঠাইত যাবলগীয়া আছে বেয়া নাপাব দেই তাৰপিছত কি হ'ল নকওঁ কিয় বে চিগাৰেট এডাল জ্বলাই লওঁ ঐ চিগাৰেট এডাল জ্বলাচোন এনেই ভাব দিয়া হ'ল যদি কথাখিনি ক দে দাদাই তাক লৈ নগ'ল কিন্তু এই মানুহজনক আকৌ লগ পালোঁ নেকি বাৰু কোনফালৰ পৰা আহিল মই আৰু নোৱাৰোঁ নেদেখাৰ নিচিনাকৈ গুচি যাম তাৰপিছত আকৌ কেনেকৈ কি হ'ল আকৌ তোৰ দাদাৰে নাই আকৌ নেক্সট এপিছ'ড আগলা সপ্তাহ কবি ঐ কথা অলপ ভালকৈ চাই চিন্তি কবি আৰু যদি তহঁতৰ বিশ্বাস হোৱা নাই তেতিয়াহ'লে নকওঁ ৰচোন আমি কেইটা শুনি আছোঁ নহয় পেক বনা কম দে তাৰ পাছত সেই মানুহজন কোনফালেৰে আহিছে দাদাই চিন্তা কৰি গৈ থাকোঁতেই ক'ৰ পৰা আহি আছে চোৰনে টকাইত সুধিম তাক হেৰি আপুনি কোনফালেদি ওলাই আহি আছে
পাৰ্বতী যে মোৰ সন্মুখত ওলাই কিবা শ্বৰ্টকাট আছে নেকি মোক অকণমান আগুৱাই দিব নেকি মই যাবলৈ একো পোৱা নাই কোন আপুনি আৰু এই বক্সটোত কি আছে আপুনি ক'ৰবাৰ পৰা চুৰ কৰি অনা নাইতো ভালে ভালে কওক বক্সটোত কি আছে কি আছে বক্সটোত মোৰ এই বক্সটোত গাটো অকণমান ভাঙি লওঁ পেক এটা বাক কথা কৈ কৈ ডিঙি শুকাই গৈছে তাৰ পাছত মোৰ এই বাকচটোত নহয় মানে এই বাকচটোত কি আছে নকওঁ কিয় তোৰ মূৰটো কি কলিছ মোৰ ক'ত তাৰপিছত লগৰ কিয় বে ক না ইমান ভাৱ দিছ যে ৰ না কৈ আছোঁ চাওঁ নাস্তা অলপ দে তাৰ পাছত তাৰে বাইকখন লৈ গৈ কিছু নিলগত ৰাখে আৰু বক্সটোত কি আছে চাব খোজে তই এনে কথাটো কবি নে কৈ আছোঁ ৰ সেই বাকচটোত আচলতে কি আছিল জান কি আছিল মানে বক্সটোত কি আছিল জান কি আছিল তোৰ মূৰটো কেনে কামোৰ খাইছে বেলেগ কামুৰিলি দেই দে ই যি কৰিলে আমি ইয়াতে মেল পাতি থাকি একো লাভ নাই বল ভাতটো ঠাণ্ডা হোৱাৰ আগতে খাই লওঁ তই কিন্তু ইয়াক বেলেগ কামোৰ দিলি দেই ঐ ভাৰ্গৱ ভাতটো খাই লওঁ ঐ তই যাবি নেকি ইহঁতৰ কিন্তু দেৰি হ'ব মোৰ আকৌ কালি দোকান খুলিবলৈ আছে মই গৈ থাকোঁ দে পিছে তই যা মই সিহঁতৰ লগতে গৈ আছোঁ ঠিক আছে মই যাওঁ তই সিহঁতক কৈ দিবি কিন্তু দে চিগাৰেটটো দে আহোঁ দে যা ঐ মই গৈ আছোঁ ৰ